গান শুনিম কিন্তু দেই মুডত আছে নে গান শুনোৱাৰ গিটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছো আপোনাক গাবলৈ সহযাত্ৰী সকলেও অকমান ধুনীয়াকে বহি শুনকচোন জুবিন দা আমাক কি শুনাই এইটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ চিলা এলবামটোত মই 12টা গান কৰিছোঁ টোটেল বাহ ছটামান ৰিলিজ হৈছে ছটামান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ'বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এইটো একদম নতুন গান এইটো মই হস্পিটেলত বনোৱা গান 4-5টা গান বনাইছিলোঁ হস্পিটেলত যেতিয়া বম্বেত আছিলোঁ মানে আপুনি যেতিয়া হস্পিটেলত আছিলে মইতো 3 মাহ থাকিলোঁ ন হস্পিটেলত আগৰ পৰা বেমাৰ হ'লে তেতিয়াও সৃষ্টি মানে তেতিয়া মই চব পাহৰি গৈছিলোঁ কিন্তু গান বনাবলৈ পৰা নাছিলোঁ কাৰণ আপুনি গানৰ মানুহ সো আমি শুনিম সেইটো ন যাত্ৰা পাৰ্টি ৰেডি তোমার নীলি কথার দরে তোমার নীলি কথার দরে সপোন রাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে উটি বাহি যায় মুখুর তোমার নিবিড় আকাশ হলে উঠি ভাগি যায় মুখুর তোমার নিবিড় আকাশ হলে সপোন রাতি অকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেগি হৈ গৈছো মাই গড মই ইমান ধুনীয়া উফ সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে সেইটো মই লৈ আহিলোঁ মানে মোৰ হস্পিটেলত থাকোঁতে একো কথা মনত নাই কাৰো চিনি নাপাওঁ তেনেকুৱা হৈ গৈছিল অলমষ্ট গজনী খালি মোৰ মেনেজাৰ সিদ্ধাৰ্থক ক'লোঁ মোৰ ঘৰত হাৰমনিয়াম এটা আছে লৈ আহ আৰু মোক ধৰি থাকিব লাগে ওলাই লৰ মাৰ মই এট্ৰপি বুলি কয় এইটো বুঢ়া বয়সত হয় মোৰ সোনকালে হৈছে তাৰপিছত আৰু হাৰমনিয়ামটো আনি দিলে সেইদিনা বহি পেলাই 4টা গান কৰিলোঁ কৰি গৰিমা ৰেকৰ্ড কৰি আছে তাৰপিছত মই কৈ আছোঁ যে এইটো গান শেখৰক পঠা এটা গান পাপুক পঠাইছোঁ এটা গান আৰু কাৰোবাক পঠাইছোঁ চ' সেইধৰণে ভগাই দিলোঁ গানকেইটা তাৰপিছত গানকেইটা ৰেডি হ'ল তাৰপিছত এতিয়া মিক্সিং হৈ গ'ল বাৰু খালি মানে ভিডিঅ'কেইটা কৰিব লাগিব অলপ গৰমটো কমিলে ইমান আবেদন আছে গানটোত ইমান ধুনীয়া সেইকাৰণে ভিডিঅ' কনচেপ্টটো মই তেনেকৈ ভাবিছোঁ পুৰণা মই স্পীচলেছ হৈছোঁ আৰু মই বেছি আজি একো ক'ব পৰা নাই অকল আজি জুবিন দাৰ পৰা শুনিম আপোনাৰ মানে ভাল লগা গানবিলাক ভাল লগাৰ কাৰণবোৰ আপুনি কি বুলি ভাবে এটাটো উচ্চাৰণ সেইটো মানে মই উচ্চাৰণটো ভালকৈ কৈছোঁ নে শব্দটো উচ্চাৰণে উচ্চাৰণ জোৰ লাগে উচ্চাৰণ সেইটো এটা কাৰণ হয় সেইটো আমি জানোৱেই সেইটো টানি একদম হৃদয়ত চুই যায় তাত আৰু বেলেগ কি কি কাৰণ বুলি ভাবিব পাৰে আপোনাৰ গান ভাল পোৱা সেইটো সৰুতে দেউতা শিকালে মানে ডিকশ্যনটো দেউতা ইংলিছৰ মানুহ উৰ্দুও জানে সংস্কৃত পঢ়ে চ' মোক গোটেই সভা লেচন দি দিলে একেলগে সংস্কৃতো পঢ়াইছে উৰ্দুও শিকালে অলপ হিন্দীটো বাৰু শিকিছোৱে ইংলিছ দেউতাই সদায় কয় যে যিটো ভাষা কওঁ সেইটো তেনেকৈ কবি বেয়া নহয় যাতে শুনিবলৈ বেংগলী চব সেইধৰণে সেই মোৰ ৰিক্ৰিয়েশ্যনটো তেনেকৈ হ'ল দেউতাৰ ফালৰ পৰা ঘৰত কিন্তু কোনোবাই ক'লেও নিজৰ যদি সেই অনুৰাগটো নাথাকে ভাষাটোৰ প্ৰতি আপোনাৰ এক্সাৰচাইজ এটা নিজৰ ফালৰ পৰা যদি নাথাকে তেতিয়া স্পৃহাটো থাকিব লাগিব